হয় মই তথাপিও মোক তেওঁ দেখুৱাই থৈ গ'ল মোলে কিমান মৰম আছিলে তেওঁ তথাপি কৈ থৈ গ'ল লাষ্টৰ শেষৰ শব্দটো এতিয়াও কাণত বাজি আছে তুমি চিন্তা নকৰিবা তুমি যোৱা নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ সংকজিত কেছনৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল আপোনালোকৰ বাৰু ইন্দেশ্বৰ বৰাক মনত আছেনে যিজন ইন্দেশ্বৰ বৰাই নিজৰ পত্নীক প্ৰাণ ৰক্ষা কৰাৰ উপৰিও আন 10 জনৰ প্ৰাণ ৰক্ষা কৰি নিজৰ প্ৰাণ ত্যাগ কৰিলে বন্ধুসকল মাজুলী নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত যি দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাত নিজৰ পত্নী প্ৰাণ ৰক্ষা কৰাৰ উপৰিও আন 10 জনৰ প্ৰাণ ৰক্ষা কৰি নিজে মৃত্যুক আঁকোৱালি ল'লে তেখেতৰ কথা কোনে পাহৰিব কিন্তু পুনৰ চৰ্চাত আহিছে তেখেতৰ পত্নী কিয় জানেনে আচলতে যোৱাকালি অসম চৰকাৰে তেখেতক যি প্ৰতিশ্ৰুতি দিছিল যে তেখেতক এটা সংস্থাপন দিয়া হ'ব আৰু সেই সংস্থাপনৰ মতে অসম চৰকাৰে সেই কাম কৰি দেখুৱালে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে তেখেতক চাকৰি প্ৰদান কৰা হ'ল কিন্তু চাকৰি পোৱাৰ পিছতো পত্নীগৰাকী সুখী নহয় প্ৰথমতে তেখেত এই ভাষ্যটো শুনি লোৱা হওক অনুভৱ কৰিছোঁ যদিও আজি এই মুহূৰ্তত মোৰ মানুহজনলৈ মানে বহুত মনত পৰিছে আৰু তেওঁ আজি আত্মবলিদান দিয়াৰ কাৰণে আজি মই আজি একণ পাইছোঁ হ'লেওতো মোৰ অভাৱখিনিতো পূৰাব নোৱাৰে মোৰ যিখিনি অভাৱ তেওঁ অবিহনে জীয়াই থকাৰ এটা সম্বল পাইছোঁ মই সঁচাই বন্ধুসকল মানুহক টকা পইচাই সকলো নহয় যদিও তেখেত সংস্থাপিত হ'ল যদিও তেখেতে সংস্থাপন পালে তথাপিতো কিন্তু সেই ৰূপৰেখা বৰাই নিজক লৈ সুখী নহয় চাকৰি এটাই কেতিয়াও তেখেতৰ জীৱনৰ পৰা যিজন ব্যক্তি হেৰাই গ'ল সেই ব্যক্তিজনক পুনৰ কেতিয়াও ঘূৰাই আনিব নোৱাৰে প্ৰতিটো ক্ষণতে তেখেতৰ নিজৰ স্বামীলৈ মনত পৰে সঁচাকৈ এই দুৰ্ঘটনাই কিন্তু সকলোৰে হৃদয়খন চুই গ'ল আমি দাবী উত্থাপন কৰিছোঁ যে এনে ঘটনা পুনৰাবৃত্তি নহওক যিখন দলঙৰ যোৱা কেইদিনমান আগতে আধাৰশিলা স্থাপন কৰিলে সেই দলংখন অতি সোনকালে যেন নিৰ্মাণ কৰি উলিয়াই যাতে এনেধৰণৰ ঘটনাসমূহ পুনৰাবৃত্তি নহয় চ' বন্ধুসকল এই ৰূপৰেখা বৰুৱাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে জীৱনৰ এই জটিল সময়খিনিত প্ৰতিটো খোজতে সাহসেৰে আগুৱাই যাব পাৰে ভিডিঅ'টো শেষ কৰি গৈছে ধন্যবাদ থাকে যিমান পাৰে ইমান শ্বেয়াৰ কৰক নতুনকৈ যদি চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম